Hi friends, welcome to my YouTube channel JD Kitchen. আপোনাক সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি বনাম চিকেন বিৰিয়ানী। মাংসৰ মেৰিনেট কৰিবৰ বাবে এবাটি দৈ দিম। দৈ দিয়াৰ পাছত এতিয়া আদা ৰচুন 1 চামুচ দিম। নিমখ 1 চামুচ দিছো। এতিয়া হালধি আধা চামুচ দিছো। জিৰা পাউডাৰ দিছো আধা চামুচ গৰম মছলা পাউডাৰ আধা চামুচ ৰঙা জলকীয়া পাউডাৰ আধা চামুচ ধনিয়া পাউডাৰ আধা চামুচ চিকেন মছলা অলপ নেমু চেপি দিছো। নেমু চেপি দিলে অকমান সফট হয় মাংসটো। এতিয়া ভালদৰে মাংসখিনি মিহলাই লম। মিহলাই হৈ গ'ল। এতিয়া পদুনা দিম। পদুনা দি আকৌ অলপ মাংসখিনি মিহলাই দিম। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ স্লাইচ কৰি ল'ম। এইখিনি আমি ফ্ৰাইৰ কাৰণে যিখিনি পিঁয়াজ কটা হৈছে পিঁয়াজ কাটি হৈ গ'ল। এতিয়া দুটা জলকীয়া ফালি ল'ম। জলকীয়া কাটি হোৱাৰ পিছত এতিয়া দুটা বিলাহী ধুনীয়াকৈ স্লাইচ কৰি ল'ম। ধুনীয়াকৈ বিলাহীকেইটা কাটি ল'ম। এতিয়া গেছটো জ্বলাই লৈছোঁ। এতিয়া কেৰাহী এখন গেছত দি দিছোঁ। এতিয়া তেল দি দিছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ পিঁয়াজখিনি এতিয়া অলপ ভাজি লৈছোঁ। ধুনীয়া কালাৰ এটা হৈ গৈছে, ব্ৰাউন কালাৰ এটা। পিঁয়াজখিনি কাৰণ অকণমান ৰঙা কৰি ভাজিব লাগিব, কাৰণ পিঁয়াজখিনি ক্ৰিস্পি হ'ব লাগিব। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ কাঢ়ি লৈছোঁ। কাঢ়ি লোৱাৰ পিছত এতিয়া জিৰা কেইটামান দি দিছোঁ, গৰম মছলা দি দিছোঁ, জালুক কেইটামান দি দিছোঁ, আৰু তেজপাত দিছিলে দি দিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি দি পিনি অকণমান লৰাই দিম। এতিয়া আদা ৰচুন অকণমান দি দিম। ভালদৰে নিমখ অলপ দি দিম, কাৰণ আমি মেৰিনেশ্যনত সৰুতে নিমখ দিছিলোঁ, সেইকাৰণে দিব নালাগে। পিঁয়াজ গলিবৰ কাৰণে অকণমান নিমখ দি দিছোঁ। এতিয়া মাংসখিনি দি দিম। মাংসখিনি ভালদৰে দিয়াৰ পিছত এতিয়া ভালদৰে অকণমান লৰাই দিম। লৰাই হোৱাৰ পিছত এতিয়া ঢাকনখন লগাই অকণমান সিজিব দিম। এতিয়া দুটা কাটি থোৱা বিলাহী মাংসত দি পিনি ভালদৰে লৰাই দিম। ঢাকনখন আকৌ লগাই দিছোঁ। এতিয়া অলপ ক্ৰিস্পি পিঁয়াজ হৈছিলে যে সেয়া অকণমান দি দিছোঁ। বিৰিয়ানীত পিঁয়াজটো বেছিকৈ দিব লাগে, আৰু পিঁয়াজটো বেছিকৈ দিলে কি হয়, সোৱাদটো ধুনীয়া হয়। সেইবাবে অলপ পিঁয়াজ দি আছোঁ। অলমষ্ট আমাৰ মাংসখিনি হৈ গৈছে, 80% হৈ গৈছে। এতিয়া আমি 80% ডাউন কৰি দিম। গেছটো জ্বলাই চচ দি দিছোঁ।
অলপ পানী তাতে দি দিছোঁ। এতিয়া জিৰা, জালুক, গৰম মছলা, তেজপাত সকলোখিনি আমি দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখটো সৰহকৈ দিব লাগে, কাৰণ নিমখটো পৰিমাণ হিচাপে নিদিলে মানে সোৱাদটো নহ'ব। পানীৰ পৰিমাণৰ নিমখ দিব লাগে। এতিয়া চাউলখিনি দিয়াৰ পিছত এতিয়া আমি এয়াৰিং মানে দম বনাম। অলপ দিয়াৰ পিছত সেই মাংসখিনি দি ভালদৰে বহলাই দিম। এতিয়া ভাতখিনি ৰাইচখিনি ভালদৰে দি পিনি অলপ ঘি দি দিছোঁ। ঘি দিয়াৰ পিছত অলপ ক্ৰিস্পি পিঁয়াজ, যোনটো আমি ফ্ৰাই কৰি থোৱা পিঁয়াজ আছিলে সেইখিনি দি দিছোঁ। অলপ পদিনা দি দিছোঁ, অকণমান বিৰিয়ানী মছলা দি দিছোঁ। এতিয়া কেৰুৱা জল দিয়া হৈছে। এতিয়া যোনটো মই গাখীৰৰ লগত কেশৰ মিলাই থৈছিলোঁ সেয়া দি দিছোঁ আৰু অলপ ফুড কালাৰ মিলাই থৈছিলোঁ, ফুড কালাৰ অলপ দি দিছোঁ। এতিয়া মুঠি থোৱা আটাখিনি এটা ওপৰত লেয়াৰ বনাই দিম, যাতে দম বনাবৰ কাৰণে এইটো দি দিলে কি হয়, ভাপটো ওলাই যাব নোৱাৰে। ভালদৰে আটাটো লগাই দিয়া হ'ব। এতিয়া ঢাকনখন হেঁচি ঢাকনখন মাৰি দিম। এতিয়া আমি গেছত দি পিনি 10 মিনিট দিয়াৰ পিছত ঢাকনখন উঠাই দিছোঁ। চাকু এখনে কাটি লৈছোঁ প্ৰথমতে, উঠাই দিম ঢাকনখন। এতিয়া বিৰিয়ানী হৈ গ'ল। আপোনালোকক চাই লওক, ধুনীয়া হৈছে দেখিবলৈ, কালাৰটো ধুনীয়া হৈছে। বিৰিয়ানী আপোনালোকে বনাই চাব, খাই ভাল পাব। আৰু মোৰ ভিডিঅ'টি চোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে কমেণ্ট, লাইক, ছাবস্ক্ৰাইব আৰু বেল আইকনত